বন্ধুসকল আজিৰ এই ভিডিঅ'টো বহুত স্পেচিয়েল কেলে গম পায়নে আজি মই এনেকুৱা এখন সুন্দৰ সিনেমা চাইছো মানে সেই সুন্দৰ সিনেমাখন আপোনালোকৰ আগত মানে ক'বলৈ মই একদম মানে এক্সাইটেড হৈ আছো কাৰণ ইমানেই সুন্দৰ সিনেমাখন য'ত নেকি মানে সিনেমাখন শেষ হৈ যোৱাৰ পাছতো আপোনাৰ সেই সিনেমাৰ কাহিনী সেই অনুভৱেৰে আপোনাৰ মানে হৃদয়ত এক হাঁচ বহুৱাই থৈ যাব যি নেকি বাস্তৱ আৰু মায়াৰ মাজত আৰম্ভ হ'ব এক নতুন যাত্ৰা বন্ধুসকল সিনেমা প্ৰেমীসকলেতো জানেই মালায়ালাম ইণ্ডাষ্ট্ৰিটো কিমান কণ্টেণ্ট কিং হয় ৰিচেণ্টলি তাৰ একদম ক্ৰাইম থ্ৰিলাৰ মুভি এখন আহি গৈছিলে একো যি নেকি বহুত বেছি মাষ্টাৰপিচ আছিলে আৰু তাৰ ৰিভিউ মই অলৰেডি দি থৈছোঁ আপোনালোকে নাই চোৱা যদি চাবগে পাৰে তো এতিয়া মই ৰিচেণ্টলি হটষ্টাৰত অহা একদম ৱেল হিন্দী ডাবত অহা এখন সিনেমা চালোঁ যাৰ নাম হৈছে সাৰ্ভাম মায়া সিনেমাখনৰ বিষয়ে বহুত শুনি আছিলোঁ কিন্তু মই যিহেতু চাবলৈ অলপ টাইম কম পাই আছিলোঁ কাৰণে অলপ স্কিপত থৈছিলোঁ কিন্তু মই যেতিয়া সিনেমাখন চাবলৈ ল'লোঁ মই মানে একদম বাকীবোৰ কাম মানে বাদ দি পেলাই সিনেমাখনত এনেকুৱাকৈ সোমাই গ'লোঁ যিখন চোৱাৰ পাছত মোৰ মানে অনুভৱ মানে একদম সুকীয়া হৈ পৰিলে মানে সেইখন সিনেমা আপোনালোকে যেতিয়া চাব ন আৰু যিসকলে চাইছে সেইখনৰ বিষয়ে গম পাইছে যে সেইখন কেনেকুৱা এটা লেভেলৰ সিনেমা আৰু আপোনালোকেও যেতিয়া এইখন সিনেমা চাব মই কৈছোঁ নহয় এইখন সিনেমা ইমান বিউটিফুল ইমান কিউট মানে ইমান মৰমীয়াল আপোনালোকে এইখন সিনেমা কেতিয়াও মিছ কৰিব নালাগে বন্ধুসকল সিনেমাখনৰ জনৰা হৈ গৈছে হৰৰ ফেণ্টেসি ড্ৰামা ঠিক আছে কিন্তু ইয়াত মানে ইমান ধুনীয়া কিউট লাভ ষ্টৰী এটা দেখুৱাইছে ইমান মৰমীয়াল মানে ইমান বেছি ৰোমান্টিক মানে আপোনালোকে সেই বস্তু চাই ইয়াত বহুত বেছি ভাল পাব মানে আজিৰ যুগত যিবোৰ প্ৰেম কাহিনী দেখুৱাইছে ন একদম মানে যিবোৰ বেছি পজেচিভ বা বেলেগ ধৰণে টক্সিক হৈ যায় তাৰ মাজতে ইয়াৰ এটা প্ৰেম কাহিনী আছে যি নেকি আপোনাক একদম হৃদয় চুই যাব ইমান মৰম ইমান কিউটেষ্ট মানে আপুনি সেই লাভ ষ্টৰীটো চাই পেলাই আপুনি একদম অবাক লাগি যাব মানে আপোনাৰ মানে ইমান গভীৰতালৈকে এই মানে অনুভৱটো লৈ যাব এইখন সিনেমাই যেন সিনেমাখনৰ প্ৰতি আপুনি মানে এনেকৈ মোহিত হৈ যাব যি নেকি শেষ হোৱাৰ পাছতো আপোনালোকৰ মনত এটা ডাঙৰ মানে হাঁচ বহুৱাই থৈ যাব বন্ধুসকল অকণমান সময়ৰ কাৰণে চিনেমাৰ প্লটটো ক'ব বিচাৰিছোঁ উইদাউট স্পইলাৰ আপোনালোকে শুনি লওক তাৰপাছত আপোনালোকে চিনেমাখন নিশ্চয় চাব ঠিক আছে মানে এনেকুৱা হৈ যায় ইয়াতে এজন ব্যক্তিক দেখুওৱা যায় যাৰ নাম থাকে প্ৰভু আৰু সি এজন মিউজিচিয়ান হয় গিটাৰিষ্ট হয় যি নেকি নিজৰ লাইফটো এষ্টাব্লিছ কৰিব কাৰণে বাহিৰত যাব বিচাৰে বাট তাৰ ভিজা ছাডেনলি কেঞ্চেল হৈ যায় সেইকাৰণে সি গাঁৱলৈ ঘূৰি আহে গাঁৱত তেওঁলোকৰ সেই পৌৰাণিক মানে পৰম্পৰা যি থাকে পণ্ডিতৰ কাম কাজ সেইবোৰ সি ইয়াতে কৰে কাৰণ তেখেতে নিজৰ মানে পকেট মানি উলিয়াবৰ কাৰণে ঠিক আছে তো সেইটোৰ কামত যেতিয়া সি সংলগ্ন হৈ যায় তাৰ পাছত এদিন এনেকুৱা এটা পূজা কৰিব লগা হয় য'ত নেকি সি ভূত খেদিব লগা হৈ যায় ঠিক আছে আৰু সেই ভূত খেদাৰ পাছত তাৰ লাইফত এনেকুৱা এটা বস্তু এণ্ট্ৰি হৈ যায় যি নেকি তাৰ লাইফটো মানে একদম সম্পূৰ্ণ টোটেলি বেলেগ কৰি পেলাই আৰু বহুত সুখী কৰি পেলাই আৰু সেই ভূতটো তাৰ লাইফত আহি পেলাই কেনেকুৱা ধৰণে মানে লাইফটো চেঞ্জ কৰি পেলাই আৰু ভূতটো কেনেকুৱা ধৰণৰ সেই বস্তুটো চাবলৈ আপোনালোকে মুভিখন ভালদৰে চাব লাগিব ইমানে এটা কিউটেষ্ট মানে ৰাইটিং ইমানে কিউট লাভ ষ্টৰী দেখাইছে ইমানে মানে ধুনীয়া বঢ়িয়া ৰাইটিং স্কিল আপোনালোকে সেইখন চাই একদম মানে বহুত বেছি ভাল পাব ইয়াতে এটা ফিমেল ভূতৰ মানে একদম মানে কেৰেক্টাৰ দেখাইছে যি নেকি প্ৰভু আৰু সেই ভূতগৰাকীৰ মাজত যিটো মানে কেমেষ্ট্ৰি দেখাইছে লাভ ষ্টৰী বণ্ডিং যেনেকৈ মানে ষ্টৰী বিল্ড আপটো হয় সিহঁতৰ ইম'শ্যনছৰ লগত মানে ইমান সুকীয়াকৈ ৰাইটিং কৰিছে ইমান ভালকৈ কৰিছে আপোনালোকে সেই বস্তুটো চাই বহুত বেছি ভাল পাব তো কেনেদৰে সেই লাকি চাৰ্ম ভূতগৰাকী তাৰ লাইফত আহি পেলাই তাৰ লাইফটো চেঞ্জ কৰি পেলাই পাছত সিহঁতৰ তাৰ কেমেষ্ট্ৰি লাভ ষ্টৰীটো ছাকচেছ হয় নহয় বা এণ্ডিং কেনেকুৱা সেই বস্তুটো চাবলৈ আপোনালোকে একদম ফুল্লি এক্সাইটেড হৈ যাব কাৰণ কেলে মানে এনেকুৱা মানে কিউটেষ্ট ভূত এনেকুৱা কিউটেষ্ট মানে ছোৱালীগৰাকী দেখুৱাই ভূত মানে বেলেগৰ মানে ভূত বুলি ক'লে আমি সদায় মানে একদম চুৰেল টাইপ এটা মানে ডেফিনেশ্যন আমাৰ মনত আহি যায় কিন্তু ইয়াত নহয় ইয়াত একদম কিউট ভূত মানে এনেকুৱা ভূতটো পাই গ'লে আমাৰ গাৰ্লফ্ৰেণ্ডৰ প্ৰয়োজনে নাই মানে এনেকুৱা ধৰণৰ ভূত তো মইতো বহুত বেছি ভাল পালোঁ চিনেমাখন এই চিনেমাখনে আপোনাক হহুৱাব এই চিনেমাখনে আপোনাক ভয় খুৱাব এই চিনেমাখনৰ আপোনাৰ ড্ৰামা দেখি নিজকে ৰিলেট কৰিব এই চিনেমাখনে আপোনাক কন্দুৱাব ইম'চনেল কৰিব আৰু লাষ্টৰ যিটো ক্লাইমেক্স সেই ক্লাইমেক্সটো চাই আপোনাৰ সঁচা কথা কৈছোঁ চকু পানী নিগৰি বব ঠিক আছে এখন ভাল মুভি এখন মাষ্ট ৱাচ মুভি আপোনালোকৰ কাৰণে মই আনিছোঁ ৰিভিউটো দি পেলাই তো আপোনালোকে যদি নাই চোৱা এই মুভিখন এবাৰ চাব আৰু কমেণ্ট কৰি জনাব যে আপোনালোকে এইখন মুভি কেনেকুৱা পালে তো ঠিক আছে ইয়াৰ পাছত মই এটা আৰু এখন একদম তাবাহী মুভি লৈ আপোনালোকৰ আগত আহিম তো এতিয়ালৈ বাই বাই লগ পাই আছোঁ নেক্সট ভিডিঅ'ত